নমস্কাৰ মই ইক্ৰামুল 15 মাহ অন্তত শান্তিৰ উশাহ ল'ব গাজাই হামাস-ইজৰাইল যুদ্ধৰ বিৰতি ঘোষণা শীঘ্ৰে ইজৰাইল আৰু হামাসে কাৰ্যকৰী কৰিব যুদ্ধবিৰতি চুক্তি 2023 চনৰ অক্টোবৰৰ পৰা চলি থকা যুদ্ধত বৰ্তমান পৰ্যন্ত 45,000ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ মৃত্যু লাখ লাখ লোক গৃহহীন হোৱাৰ অন্তত গাজালৈ ঘূৰি আহিছে শান্তি প্ৰায় 15 মাহ অন্তত শান্তিৰ উশাহ ল'ব গাজাবাসীয়ে কাটাৰৰ ৰাজধানী দোহাত মধ্যস্থকাৰীয়ে ঘোষণা কৰে যে ইজৰাইল আৰু হামাসে 15 মাহৰ যুদ্ধৰ অন্তত যুদ্ধবিৰতি চুক্তি স্বীকাৰ কৰিছে কাটাৰৰ প্ৰধানমন্ত্ৰী শেখ মোহাম্মদ আল থানিয়ে কয় যে যুদ্ধবিৰতি চুক্তি দেওবাৰৰ পৰা কাৰ্যকৰী হ'ব বৰ্তমান ইয়াৰ ওপৰত ইজৰাইল আৰু হামাসে কাম কৰি আছে যুদ্ধবিৰতি সন্দৰ্ভত ইজৰাইলে কৈছে যে যুদ্ধবিৰতিৰ বাবে কিছু কাম এতিয়াও বাকী আছে জানিব পৰা মতে আজি এই সন্দৰ্ভত ইজৰাইল সংসদত ভোটদান হোৱাৰ সম্ভাৱনা আছে এই যুদ্ধবিৰতি তিনিটা ভাগত বিভক্ত কৰা হৈছে আৰু প্ৰথম পৰ্যায়ৰ কিছু অংশ বৰ্তমান সময়ত ৰাজহুৱা কৰা হৈছে প্ৰশ্ন হয় কেনেকৈ হ'ব যুদ্ধবিৰতি ইজৰাইল আৰু হামাসৰ যুদ্ধবিৰতি 19 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব যুদ্ধবিৰতিৰ প্ৰথম 6 সপ্তাহত ইজৰাইলী সেনাই ক্ৰমে মধ্য গাজাৰ পৰা আঁতৰি আহিব আৰু স্থানীয় পেলেষ্টাইনীসকল উত্তৰ গাজাত নিজ বাসস্থানলৈ উভতিব উল্লেখ কৰা প্ৰয়োজন যে এই যুদ্ধৰ ফলত শ শ অট্টালিকা ঘৰ ধ্বংস হৈ গৈছে যি এতিয়া বাস কৰাৰ বাবে উপযোগী হৈ থকা নাই চুক্তি অনুসৰি যুদ্ধবিৰতিৰ সময়ত মানৱীয় সাহায্য কঢ়িয়াই অনা 600খন ট্ৰাক প্ৰতিদিনে গাজাত প্ৰৱেশ কৰাৰ বাবে ইজৰাইলে অনুমতি দিব ইয়াৰে 50খন ট্ৰাকে ইন্ধন কঢ়িয়াই নিয়াৰ লগতে 300খন ট্ৰাক উত্তৰ গাজাত প্ৰেৰণ কৰা হ'ব ইয়াৰ বিপৰীতে হামাসে মহিলা শিশুৰ লগতে 50 বছৰৰ ওপৰৰ 33 জন ইজৰাইলীক মুকলি কৰি দিব ইজৰাইলে প্ৰতি এগৰাকী বনবন্দীৰ বিপৰীতে 30 গৰাকী পেলেষ্টাইনীক মুকলি কৰি দিব ইয়াৰ লগতে প্ৰতিগৰাকী ইজৰাইলী মহিলা সৈনিকৰ বিপৰীতে 50 জন পেলেষ্টাইনীক মুকলি কৰি দিব ইজৰাইলে মহিলা আৰু 19 বছৰ তলৰ শিশুসকলক মুকলি কৰি দিব চুক্তিখনত সিদ্ধান্ত লোৱা হৈছে যে প্ৰথমে জীৱিত বনবন্দীসকলক মুকলি কৰি দিয়া হ'ব তাৰ পিছত মৃত বনবন্দীসকলৰ মৃতদেহ ঘূৰাই দিয়া হ'ব উল্লেখ কৰা প্ৰয়োজন যে এই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কাটাৰ ইজিপ্ত আৰু আমেৰিকাই নিশ্চয়তা প্ৰদান কৰিছে প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ 16 দিন পাছত দ্বিতীয় পৰ্যায়ৰ চুক্তি আলোচনা হ'ব দ্বিতীয় পৰ্যায়ত পুৰুষসকলক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে দ্বিতীয় পৰ্যায়ৰ পাছত তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ হ'ব ভাৰতেও জনালে স্বাগতম ইজৰাইল আৰু হামাসৰ যুদ্ধবিৰতি স্বাগতম জনাইছে ভাৰতে কিয়নো ভাৰতে প্ৰথমৰ পৰাই যুদ্ধবিৰতিৰ আহ্বান জনাই আছিল ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়সৱালে এটা পোষ্ট কৰি যুদ্ধবিৰতি সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে বিবৃতিটোত বিদেশ মন্ত্ৰালয়ে কয় যে গাজাৰ যুদ্ধবিৰতি চুক্তিক আমি আদৰণি জনাইছো আমি আশা কৰো ইয়াৰ দ্বাৰা গাজাৰ জনসাধাৰণলৈ মানৱীয় সাহায্য যোগান অব্যাহত থাকিব আমি ধাৰাবাহিকভাৱে সকলো বনবন্দীক মুক্তি যুদ্ধবিৰতি আৰু আলোচনা কূটনীতিৰ পথলৈ ঘূৰি অহাৰ আহ্বান জনাই আহিছো উল্লেখ্য যে 2023 চনৰ 7 অক্টোবৰত হামাসে ইজৰাইলক আক্ৰমণ কৰিছিল পৰৱৰ্তী সময়ত ইজৰাইলেও আক্ৰমণ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই অবিৰতভাৱে এই যুদ্ধ চলি আছে এই যুদ্ধত এতিয়ালৈকে 46,000ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে ইয়াৰ উপৰি হামাসে বহু ইজৰাইলীক পণবন্দী কৰি ৰখাৰ লগতে ইজৰাইলক পণবন্দী কৰি ৰাখিছে বহু পেলেষ্টাইনীক এই যুদ্ধৰ ফলত সবাতোকৈ বেছি ক্ষতি হৈছে গাজাৰ বৰ্তমান সময়ত গাজাত প্ৰচণ্ড শীত পৰিছে তেনেস্থলত গাজাবাসীৰ ওচৰত নাই থকা ঠাই পৰ্যাপ্ত খানা বা কাপোৰ যুদ্ধবিৰতিৰ এই খবৰে এতিয়া গাজাবাসীৰ মনত আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে তেওঁলোকৰ আশা অতি সোনকালেই তেওঁলোক ঘূৰি যাব পাৰিব নিজ গৃহলৈ দ্য ক্ৰছ টাইমছ চাই থকাৰ বাবে ধন্যবাদ জনাইছো